নমস্কাৰ গাঁৱলীয়া বোৱাৰীৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু এইফালে আমাৰ পিঠা পুৰি আছে আৰু পিঠা পুৰা তাৰমানে দেখা পাই পুৰা মাঘ বিহু ফিল আহি গৈছে পুৰা একদম। আৰু এইফালে আজি আমাৰ পিঠা লাৰু চবখিনি কৰা হ'ল আৰু লাৰুও বনাই আছে, কিন্তু লাৰু বনোৱাখিনি মই ভিডিঅ' কৰিব তাৰমানে একদম টাইমে নোহোৱা হৈছে। আজি বহুতখিনি পিঠা লাৰু কৰিব মাতা গৈছিল আৰু এইফালে পিঠা বনাই আছে, লাৰুখিনি বনোৱা হৈছে, কিন্তু মোৰ ভিডিঅ' কৰিব টাইম নহ'লে আৰু পটককৈ সেনেকৈ আৰু টাইম নহয়ে নাই, ইটো কৰোঁতে সিটো কৰোঁতে। দে খুৰীমা কওক কিবা। এয়া আমাৰ পিঠা এই অলপ চাইজকে বেছি ডাঙৰ নকৰবি, অলপ সৰুকে বনাও, অলপ বাহিৰা আনে খাব। সুবানচিৰিৰ পিঠা বুলি ক'ব, গাঁওখান যেনেহেন সুবানচিৰি দিয়া আধা দি দিয়া, সময় নাই, ভাত চাত নেদে নাই কি আমাক। আপোনালোকৰ লগন আজি ইটা কথা নাই, ইটা বস্তুটো একেবাৰে ভোক নাই আছে যদি আধা আহিল চিৰা দিবি ভাল চাই। দিয়ক এনে কওক কিবা কওক। লাৰু পিঠা বনাইছে, সৰু খোৱাবা যাব। লাৰু পিঠা বনাবা মাছি, আমিও বনালো। খাইছো আমি কিয় আঞ্জা, লেচৰা ভাজা, চাটনি, তৰকাৰী আৰু বেঙেনা শাক ভাজা আৰু মাছৰ আঞ্জা আৰু মাহৰ দালি, মচুৰ দালি লগ কৰি বনাইছে, ধুনীয়া হৈছে। খিচাৰি দালি আৰু এইভাগে সৰু মা, এইফালে খুৰী। খুৰীমা কিয় আজি মহিলা আনিছো আঞ্জাটো খোৱা বেছি বেলেগ বেলেগ জুতি। আজি কিন্তু নহ'লা। আৰু এইফালে আমাৰ গেলামাল বস্তুখিনিও আহি গ'ল আজি চবখিনি, আৰু পূৰা আজি বিয়া লাগি আছে ঘৰত, একদম উখল মুখল পৰিৱেশ, চব বস্তুখিনি আহি গৈছে। আৰু এইফালে কল কি আছে ঘৰৰে কলখিনি কিনা নাই একদম। আৰু এইফালে লাৰু পিঠাখিনি আছে আৰু ঢাকন গুছে দেখে নেদেখলোঁ মই, আৰু এই ৰাতি হৈছে সেইকাৰণে এনেকৈ দেখি। আৰু আমাৰ কি কৰ্ম আছে নেক্সট ভিডিঅ'ত গোটেইখিনি